কোৱা নাই যদিও মই তেওঁৰ মনৰ কথা মানে মই গম পাইছোঁ, বুজিব পাৰিছোঁ। জগন্নাথ মন্দিৰটো বৰ ধুনীয়া সজাইছে। বহুত ভাল লাগিলে আৰু ডক্টৰে বহুত পজিটিভ ৰেছপন্স দিলে মোৰ ট্ৰিটমেণ্টৰ ওপৰত। ইমান ধুনীয়া ফুল, ধুনীয়া লাগিছে আৰু বতাহ বলি আছে, বহুত ধুনীয়া এটা পৰিৱেশ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি পুৱাই আমি এফালে যাবলৈ ল'লোঁ, বিস্তাৰ আৰু মই। আৰু ক'ত যাম, কিহৰ কাৰণে যাম, গোটেইখিনি আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো সেইফালকে চাই থাকিব। আৰু এইফালে আমাৰ ড্ৰাইভাৰ দাদাও আহি গ'ল, আমাৰ প্ৰবীণ দা। তেওঁ আজি গাড়ী চলাই লৈ যাব। আৰু এইফালে দাদাই গাড়ী উলিয়াই আৰু হ'ল নাই জলদি অলপ ধৰি দিয়াচোন তাক, লাহে 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 লাহে। আৰু এতিয়া আমি গৈ আছোঁ আৰু ৰাস্তা পদূলি ইমান ধুনীয়া লাগিছে নহয়। আৰু এইফালে এতিয়া আমি ডাঙৰ মন্দিৰ এটা পাম আৰু জগন্নাথ মন্দিৰ। আৰু জগন্নাথ মন্দিৰটো চাই হয়তো আপোনালোকে গম পাব পাৰিছে যে আমি ক'লৈ গৈ আছোঁ। জগন্নাথ মন্দিৰটো বৰ ধুনীয়া সজাইছে। বৰ্তমান আলি পদূলি বহুত বেয়া, বহুত খাল বাম আৰু বহুত ধূলি। আৰু বতৰটো যেনিবা আজি ভালে আছে, ৰ'দ নাই দিয়া, ডাৱৰীয়া ঢাকি থৈছে। আৰু গাড়ীৰ ভিতৰতো এচি চলি আছে, গম পোৱা নাই গৰমটো কেনে পৰিছে, বাহিৰ পেলালে গম পোৱা যাব। আৰু ফাইনেলি আমি আদিত্য হস্পিটেল পাই গ'লোঁ। আৰু ইয়াতে মিষ্টাৰ বাগী কাপত লৈ আহিছোঁ। পাইছে আদিত্য হস্পিটেল। আৰু পিছফালে বহিছোঁ, সেইটো কাৰণে ভিডিঅ' কৰিবলৈ দিগদাৰ হৈছে অলপ। আৰু ইয়াতে গোটেই আগফালে দেখিছে ফল মূলৰ দোকান, কাৰণ বহুত ইয়াত পেচেণ্ট আছে যিবিলাকৰ মানে ফল মূলৰ প্ৰয়োজন আছে, কাৰণ সহজতে পাবৰ কাৰণে আৰু ইয়াতে ফল মূলৰ দোকানবিলাক পাতি দিছে। ইয়াতে সকলো মানুহবিলাকৰ সুবিধা হয়। আৰু সেয়া ল'ৰা ছোৱালীবিলাকক খেলিবৰ কাৰণে খেলনা চেলনা ইত্যাদি বস্তু ইয়াতে মানে হস্পিটেলৰ মুখৰ আগতে পোৱা যায় আৰু মাক বাপেকৰ যাতে অসুবিধা নহয় সেইটো কাৰণে। আৰু ইফালে এতিয়া আমি কোনে সোমাই যাম পাৰ্কিঙলৈ। ভিতৰতে আমাৰ পাৰ্কিং দি দিছে। আমাৰ দাদা এজন থাকে ইয়াতে ডিব্ৰুগড়ত, আমাৰ গাঁৱৰে। সদায় মানে আমাক সহায় কৰে, তেওঁকো বহুত ধন্যবাদ জনাইছোঁ। কাৰণ মিষ্টাৰৰ বহুত অসুবিধা হোৱাটো তেওঁ সকলো সময়তে সহায় কৰে, পাৰ্কিং সদায় ভিতৰতে দিয়ে, নহ'লে আমাৰ বহুত অসুবিধা হ'লহেঁতেন। আৰু এতিয়া আমি আদিত্য হস্পিটেলৰ ভিতৰলৈ সোমাই গৈছোঁ পাৰ্কিঙলৈ। আৰু আমি এটা দেখিছোঁ লোকেল মাছে আহি পালে, আৰু আমি মাছবিলাক সোমাম আৰু দিয়া আছে ভিতৰলৈ যাম। আৰু মিষ্টাৰ দেখি আছে। আৰু এইফালে আমাৰ গাঁৱৰ দাদাজন পাৰ্কিং দিলে আৰু গৈ আছোঁ। আৰু ইয়াতে পাৰ্কিঙত থোৱা আছিলে গাড়ীখন, আৰু পাৰ্কিঙৰ পৰা দাদাই উলিয়াই লৈ আনিছে। আৰু এতিয়া ওলাই আহি আমি ঘৰলৈ যাম। আৰু আজি ডক্টৰ ওচৰত আহি কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে আৰু ডক্টৰে বহুত পজিটিভ ৰেছপন্স দিলে মোৰ ট্ৰিটমেণ্টৰ ওপৰত। আৰু এতিয়া কৈছে এক্সাৰচাইজবিলাক কৰিবলৈ কৈছে আৰু খোজকাঢ়িবলৈ কাৰণে প্ৰেক্টিছ কৰিবলৈ কৈছে। আৰু ডক্টৰৰ ওচৰত অলপ খোজকাঢ়িও দেখাই দিলোঁ দেই, সেইটো কাৰণে কনফিডেঞ্চটো অলপ লাগিছে। আৰু এতিয়া ভাবোঁ আৰু এতিয়া মই খোজকাঢ়িবলৈহে প্ৰেক্টিছ কৰিব লাগে। খোজকাঢ়িবলৈ ষ্টিকটো আৰু সেই তেনেকৈ খোজকাঢ়িবলৈ পাৰিলোঁ। মানে যদি যিজনে কিয়ৰ কৰি আছে, ডক্টৰে যিজনে চাই আছে, তেওঁ মোক উৎসাহ দিছে, খোজকাঢ়া একো নহয় বুলি কৈছে। তেতিয়া আৰু নিহন দে সাৰি দিলোঁ, কিবা হ'বলৈ হ'লে আৰু লগে লগে চাব আৰু এনেকৈ ভাবি খোজকাঢ়ি দিলোঁ অলপ। কিন্তু ঘৰত আকৌ অকলে খোজকাঢ়িবলৈ ভয় লাগে, কেনেবাকৈ কিবা এটা হৈ যায় নেকি বুলি, ডক্টৰ চক্টৰ নাই আমি কি কৰোঁ বুলি এনেকৈ। কিন্তু এতিয়া ডক্টৰৰ ওচৰত খোজকাঢ়িব পাৰিলোঁ, সেইটো কাৰণে মনটো বহুত ভাল লাগিছে। আৰু যদিও লগ পোৱা নাছিলোঁ, মানে MRI কৰাৰ পিছত ৰিপৰ্ট দেখাব পৰা নাছিলোঁ, আৰু লগ পালোঁ। আৰু ডক্টৰে বহুত ভাল পজিটিভ ৰেছপন্স কৰিলে। আৰু এতিয়া মোৰ হেল্থো পজিটিভ ৰেছপন্স দিছে বুলি ভাবিছোঁ। ইমান দিনৰ পিছত এতিয়া আফটাৰ 14 days, আগষ্ট 28ৰ পৰা আজিলৈকে 14, 15, 16, এৰাউণ্ড 17 days হৈছে। 17 daysৰ পিছত আহি পিনে মই এতিয়া খোজ কাঢ়িব পাৰিছোঁ অলপ, সেইটো কাৰণে বহুত ভাল লাগিছে। আৰু ডিব্ৰুগড়ৰ পৰা আহি থাকোঁতে এডোখৰ ঠাই পালোঁ, গম পাইছেনে? গোটেই ৰাস্তাটোৱে মানে দেখিছে নহয়, ইমান ধুনীয়া ফুল, ধুনীয়া লাগিছে আৰু বতাহ বলি আছে, বহুত ধুনীয়া এটা পৰিৱেশ গোটেই ৰাস্তাতে মানে আছে। কিন্তু আমি এডোখৰ জেগাত ৰখিলোঁ, আৰু ইমান ধুনীয়া লাগিছে চাওকচোন। আপোনালোক চাই কেনেকুৱা লাগিছে বাৰু কমেণ্টত জনাবচোন। আৰু মই অলপ লৈ যাম বুলি ভাবিছোঁ ঘৰলৈ ৰুবলৈ, উঘালি মেলি। আৰু ডিব্ৰুগড়ৰ পৰা আহোঁতে ভোক লাগি গ'ল। ৰাতিপুৱা দুটা ৰুটি খাই গৈছিলোঁ, আৰু প্ৰায় এতিয়া 1 মানহে বাজিলে। তাকে এখন হোটেলত সোমাইছোঁ,
ভাড়াতে উঠি খাম বুলি আৰু সকলোৱে আৰু 15 মিনিট লাগিব বুলি কৈছে খানা আহিবলৈ আৰু এয়া আমি ৰখি আছোঁ আৰু সকলোৱে আপায়ানত আজি ফাৰ্ষ্ট টাইম মই সোমাইছোঁ বহুত ধুনীয়া দিছে ফেচিলিটি আৰু ফটো চটো ল'বৰ কাৰণেও সুবিধা আছে আপোনালোকে কেতিয়াবা ডিব্ৰুগড়লৈ গ'লে সোমাব পাৰে আৰু আজি আমি প্ৰথম সোমাইছোঁ এইখনত তুমি আগতে সোমাইছা নেকি মানে ফাৰ্ষ্ট টাইম সেইটো কাৰণে এবাৰ ট্ৰাই কৰিছোঁ বোলো আহি থাকোঁ ডিব্ৰুগড়লৈ ভাল লাগিলে আকৌ নেক্সট টাইম সোমাম আগতে সোমাইছোঁ টাং বুলি কিবা এটা আছিলে এই হেৰি ওচৰত আৰু যোৱাবাৰ সোমাইছিলে যে এইটো হেৰিত আকৌ ৰাজগড় ওচৰত আছে ভাবিলোঁ এইবাৰ তাত সোমাই ইয়াতে সোমাম এটা নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব ইয়াতে আহি খানা যিহেতু 15 মিনিটমান লাগিব বুলি ক'লে সেইটো কাৰণে ভাবিলোঁ অলপ কষ্ট লওঁ বাহিৰত ইমান ধুনীয়া পেণ্ডেল বনাইছে দেখিছে মইতো প্ৰথম দিনা ভাবিছোঁ পেণ্ডেল বিয়াৰ পেণ্ডেল হয় বুলি তাহঁত আৰু আজি গম পাইছোঁ বিয়াৰ পেণ্ডেল হয় ডেক'ৰেশ্যন কৰি থৈছে আৰু মানুহে গধূলি সময় টাইম স্পেণ্ড কৰিবৰ কাৰণে ফেমিলিৰ লগত আৰু সেইটো কাৰণে আমি ইয়াত সোমালোঁ বহিছোঁ ফটো চটো লৈ মেলি আৰু ইয়াত সোমোৱাৰ উদ্দেশ্য এটাই যে মিষ্টাৰৰ মনটো ভাল লাগে বুলি কাৰণ তেওঁ সদায় ভিতৰতে সোমাই থাকে আৰু সদায় ঘূৰি ফুৰা মানুহ আৰু এই এক্সিডেণ্টটো হোৱাৰ পৰা মানে সদায় ভিতৰত সোমাই তেওঁ চাগে বৰ লাগি গৈছে মানে পোৱা নাই যদিও মই তেওঁৰ মনৰ কথা মানে মই গম পাইছোঁ বুজিব পাৰিছোঁ আৰু সেইটো কাৰণে ভাবিলোঁ যে অলপ ইয়াতে মই তেওঁৰ মনটো ভাল লাগিব সেইটো কাৰণে আৰু সোমাই মেলি আৰু বহিছোঁ আৰু খানা আহিলে খাম আৰু ফাইনেলি আমাৰ খানা আহিব তাতে ধুনীয়া থালি এখন দেখিছে ইফালে মোৰ চিকেন লেগ পিচ দিছে দুটা আৰু ইফালে চাৰ্ভ দিছোঁ এটা প্লেটত ইফালে মিষ্টাৰ পৰ্ক খাই নতুন এখন পৰ্ক আৰু ল'ৰাও পৰ্ক লৈছে আৰু গোটেইখিনি দাংবডি ভাজি কিবা কিবি মটৰ আলু দাইল আলু চব্জি আৰু ইফালে গ্ৰীণ চাটনি এটা দিছে আৰু পাপৰ আৰু এইখিনি আমাৰ খানা এতিয়া খানাখিনি খাই লওঁ আৰু আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এইবিলাক এটা ঠাণ্ডা পৰিৱেশ বহুত ভাল লাগিলে আৰু ফাইনেলি আমাৰ গাঁওখন পাই গ'লোঁ চকচলাৰ গাঁওখন ইমান ধুনীয়া য'তেই ফুৰিবলৈ নাযাওঁ কিন্তু নিজৰ গাঁওখন নতুন জেগা ক'ব নোৱাৰিব পাৰি আৰু বৰ ভাল লাগে আমাৰ গাঁওখন পাহাৰো লাগি আছে দুই চাইডে পথাৰ সেউজীয়া ধান পথাৰ ইমান ধুনীয়া এটা পৰিৱেশ এয়া আমাৰ ঘৰ আহি পাই গ'লোঁ আমাৰ কৃষ্ণচূড়া জোপা দেখিছে ন ইমান ধুনীয়া ফুৰি আছে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই